हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ জিকে জব আসামলৈ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম শিডিউল অফ দ্য গুণোৎসৱ ইতিমধ্যে প্ৰকাশ পাইছে আপোনালোকে গমেই পাইছে মিছন ডাইৰেক্টৰ অফ আসাম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা এই অৰ্ডাৰ খনাইছে 2026 চনৰ যেটো গুণোৎসৱ শিডিউল এটো ইতিমধ্যে প্ৰকাশ পাইছে এই জানুৱাৰী 3 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 9 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব আগৰ দৰে এইবাৰো তিনিটা পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আগতে চাৰিবাৰ অনুষ্ঠিত হৈছে আপোনালোক সকলোৱে জ্ঞাত আৰু ইয়াতে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব যেহেতু প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায় প্ৰথমটো পৰ্যায়ত আপোনাৰ অনুষ্ঠিত হ'ব 10খন জিলাৰ ভিতৰত আৰু দ্বিতীয়টো গুণোৎসৱ অনুষ্ঠিত হ'ব 11খন জিলাৰ ভিতৰত আৰু তৃতীয়টো গুণোৎসৱ অনুষ্ঠিত হ'ব আকৌ 10খন জিলাৰ ভিতৰত কোনখন জিলা কোনটো ফেজত অনুষ্ঠিত হ'ব এই জিলাসমূহ মই আপোনালোকক কৈ দিছো প্ৰথম পৰ্যায়ৰ গুণোৎসৱ 3 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 3 তাৰিখে সেলফ ইভ্যালুয়েশন আৰু 3 দিন এক্সটাৰ্নাল ইভ্যালুয়েশন হ'ব 4 5 6 জানুৱাৰী আৰু এই জিলাসমূহ হৈছে বৰপেটা কৰিমগঞ্জ কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ নগাঁও শিৱসাগৰ চালমাৰা মানকাছাৰ উদালগুৰি এই মুঠ 10খন জিলা ফাৰ্স্ট ফেজত অনুষ্ঠিত হ'ব ঠিক একেদৰে সেকেন্ড ফেজ অৰ্থাৎ দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব 9 জানুৱাৰী তাৰিখে সেলফ ইভ্যালুয়েশন হ'ব আৰু 10 11 আৰু 12 তাৰিখে এক্সটাৰ্নাল ইভ্যালুয়েশন হ'ব মুঠ 11খন জিলাৰ ভিতৰত আৰু এই 11খন জিলাসমূহ হৈছে বাক্সা চিৰাং চৰাইদেউ ধেমাজি ধুবুৰী গোলাঘাট হাইলাকান্দি যোৰহাট কামৰূপ মেট্ৰ শোণিতপুৰ তিনচুকীয়া এই মুঠ 11টা জিলা সেকেন্ড ফেজত অনুষ্ঠিত হ'ব আৰু থাৰ্ড পেজত 6 ফেব্ৰুৱাৰী তাৰিখে এখৰটো গুণোৎসৱ অৰ্থাৎ থাৰ্ড পেজ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু 7 8 আৰু 9 এই তিনিদিনা এক্সটাৰ্নাল ইভ্যালুয়েশন হ'ব মুঠ 10খন জিলাৰ ভিতৰত আৰু এই 10খন জিলা হৈছে বঙাইগাঁও দৰং ডিব্ৰুগড় গোৱালপাৰা কাছাৰ নলবাৰী মৰিগাঁও ডিমা হাছাও মাজুলী ৱেষ্ট কাৰ্বি আংলং এই মুঠ 31খন জিলাৰ ভিতৰত গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু এই বিশেষ খবৰটো আপোনালোকৰ দিবৰ কাৰণে চেষ্টা কৰিছো যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ধন্যবাদ